আমাৰ দেশত কি কৰিলে কেইবছৰতে ৰাস্তা বনোৱাই নাই, গছবোৰ কাটি প্ৰথমতে মুকলি কৰিলে। তাৰপৰা কেইবছৰতে ৩,০০০ মানুহ মৰিছে, তাৰপৰা হেজাৰ মানুহ মৰিছে। ক'ভিড আৰু বেছি আহিলে। গতিকে তেনেকুৱাবিলাক ট্ৰেইনিং অফিচাৰৰ কাৰণে কিয় 10 বছৰ আগত চিন্তা নকৰে এই গছ পুলিজোপা কাটিলে কি হ'ব পাৰে। কাৰণ এজোপাই 100 বছৰীয়া আঁহত গছে ৫,৫০০ কিলোগ্ৰাম অক্সিজেন, তাকো দিয়ে ২৪ ঘণ্টা। এই কথাবিলাক মনত ৰাখিব। আৰু যেতিয়ালৈকে সেইটো মই ক'ব লাগিছিল যে বিশ্বৰ ৮০০ কোটি মানুহে এটাই শব্দ উচ্চাৰণ কৰিব লাগিব, প্ৰকৃতিক ভাল পাবলৈ শিকক, সকলোখিনি সমস্যা দূৰ হ'ব। মই চৰকাৰৰ কাম কৰিব, কাৰণ তেওঁলোকৰ হয়তো প্ৰেক্টিকেল নলেজ নাথাকিব পাৰে। কাৰণ গছ পুলিটো ৰুলেই নহ'ব নহয়, গছ পুলিটো প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ আৰু গছৰ নাম জানিব। কাৰণ মই বুজি পাওঁ, মোৰ তালৈ যিমান বোটানিকেল বিভাগৰ প্ৰফেচাৰ আহে, বিজ্ঞানীসকল আহে পৃথিৱীত, তেওঁলোকে গছৰ নাম জানে, গছটো চিনি নাপায় নহয়। তেতিয়া আমাৰ ল'ৰা ছোৱালীক কিমান ভুলকৈ শিক্ষা দিয়া হৈছে। সেইকাৰণে মই অনুৰোধ কৰিছোঁ, বিশ্বৰ ৮০০ কোটি মানুহক প্ৰকৃতিক ভাল পাবলৈ শিকক, সকলোখিনি সমস্যা আমাৰ দূৰ। তাৰ মানে বিকল্প